নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আচলতে মই এইটো কথা ক'ব বিচাৰিছোঁ আমাৰ এই কেণ্ডিডেটগৰাকী ভণ্টিগৰাকী চৰাইদেউৰ পৰা আহিছে ইণ্টাৰভিউ দিবলৈ গুৱাহাটীলৈ তাই পৰহি আহিছিলে জানিবৰ কাৰণে বাকীখিনি আপুনি নিজে গম পাই যাব তাইৰ মুখেদি আমি শুনো তোমাৰ নামটো ভণ্টি কাকলি শইকীয়া অ'কে তুমি ক'ৰ হৈছা মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ অ'কে এতিয়া উদ্গতি খবৰ পাইছিলোঁ এনেকৈ ফোন নম্বৰ পাইছিলোঁ তাৰ পৰা আহি মই পৰহি ৰেজিষ্ট্ৰেশ্যন কৰি তুমি পৰহি অফিচলৈ আহিছিলা ৰেজিষ্ট্ৰেশ্যন কেতিয়া কৰিলা কালি কৰিছোঁ কালি ৰেজিষ্ট্ৰেশ্যন কৰিলা যোৱাকালি কৰিছোঁ তোমাক এদিনৰ পাছতে ইণ্টাৰভিউলৈ মতা হৈছে আজি মোৰ এটা ইণ্টাৰভিউ আছে ইনষ্টিটিউট এটাত আৰু তাতে যাব ওলাইছোঁ আশা কৰোঁ ভাল হ'ব সকলো মডুলাছ ইনষ্টিটিউট কোচিং চেণ্টাৰ হয় ওকে ওকে কোন জেগাত আছে ইয়াতে আছে লাচিত নগৰ এটা আছে ওকে ওকে তুমি ভাবিছিলানে কালি ৰেজিষ্ট্ৰেশ্যন কৰিয়ে এদিনৰ পাছতে যে ইণ্টাৰভিউলৈ মাতিব ভাবিছিলানে মই এসপ্তাহৰ সময় ভাবিছিলোঁ আৰু এসপ্তাহৰ ভিতৰত আহিব চাগে কিন্তু আজি ভাবিছোঁ প্ৰচেছিঙে থাকিব এনেকৈ ভাবিছিলোঁ কিন্তু আহিছে যেতিয়া ভাল লাগিছে এইখিনিয়ে মই জনাব বিচাৰিছোঁ গতিকে আপোনালোক যদি কোনোবা আছে উদ্গতিয়ে বহুত ফাষ্ট কাম কৰে যদিও আমি সময় লওঁ 3 দিনৰ পৰা 18 দিন আমি লওঁৱেই কিন্তু যিমান পাৰোঁ আমি সোনকালে অতি সোনকালে আমি কেণ্ডিডেটক ইণ্টাৰভিউলৈ পঠিয়াওঁ এটা দুটা তিনিটা চাৰিটা আমি চাই নাথাকোঁ মুঠতে ইণ্টাৰভিউলৈ পঠিয়াবলৈ চেষ্টা কৰোঁ মুঠতে কেণ্ডিডেটগৰাকী এটা ভাল জেগাত তাই চিলেকশ্যন হ'ব লাগে আৰু জবটো পাব লাগে তো ইমানখিনি এনেকুৱা এটা প্ৰচেছত এনেকুৱা এটা মচনত এনেকুৱা এটা পাৰপ'জত আমি কাম কৰিছোঁ ইমান স্পীড গতিত দ্ৰুত গতিত যাক কোৱা হয় ৰেপিড গ্ৰ'থ বুলি কোৱা হয় স্পীডি গতিত হ'ব লাইক দ্য ভিডিঅ'